পিঠা বনাবলৈ মই প্ৰথমে চাউলৰ গুড়িখিনি আধা ভজা কৰি লৈছোঁ। তাৰপিছত মিক্সি এটাত কেইটামান কল লৈছোঁ আৰু এই কলকেইটা ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। মিশ্ৰণটো এনেকুৱা ধৰণৰ হ'ব লাগিব। কলৰ পেষ্টখিনি এটা বাতিত ওলাই লোৱাৰ পিছত মই ইয়াতে নিমখ দিছোঁ প্ৰয়োজন অনুসৰি। তাৰপিছত চাউলৰ গুড়িখিনি দি ভালদৰে মিহলি কৰি দিম। মিশ্ৰণটো ভালদৰে মাৰি লোৱাৰ পিছত মই এখন কলপাতত এই মিশ্ৰণখিনি দি দিছোঁ। কলপাতটো মই ধুনীয়াকৈ ধুই ৰ'দত শুকাই লৈছোঁ। এতিয়া কলপাতখন ভালদৰে এনেকৈ বান্ধি দিম। এতিয়া এই পিঠাকেইটা এটা কুকাৰত দি এটা চিটি মাৰি দিম। ঠাণ্ডা হোৱাৰ পিছত যেতিয়া মই টোপোলাটো খুলিলোঁ এনেকুৱা ধৰণৰ দেখা হ'ব। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ এটা লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।